বৈঠালাংছৰ উপখণ্ড বন কাৰ্যালয়ত নাই বন কৰ্মী সক্ৰিয় চোৰাং চিকাৰী ৰুধিব কোনে আসুৰ জিলা কমিটিৰ উদ্যোগত বুকাজানত দিনজোৰা কাৰ্যসূচীৰে কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন পশ্চিম কাৰ্বি আংলঙত খাদ্য অসামৰিক যোগান বিভাগৰ ব্যাপক খেলিমেলিৰ অভিযোগ নমস্কাৰ মই সঞ্জয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰিৰ সমূহ এতিয়া বিতং বাতৰি কিদৰে আছে নগাঁও বন সংমণ্ডলৰ অধীনৰ কাৰ্যালয়সমূহ বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৰাখিছেনে খবৰ কাজিৰঙাত বানৰ ভয়াবহ সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আশ্ৰয় সন্ধানত কাৰ্বি আংলঙলৈ জীৱ জন্তুসমূহে ঢাপলি মেলাৰ সময়তে কাৰ্বি আংলঙত সক্ৰিয় হৈ থকা চোৰাং চিকাৰীসমূহ ৰুধিবৰ বাবে নাই এজনো বন কৰ্মী নগাঁও পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী বৈঠালাংছৰ কামপুৰ আঞ্চলিক বন কাৰ্যালয় অধীনৰ এই উপখণ্ড বন কাৰ্যালয়টো আছে ঠিকেই কিন্তু নাই এজনো বন কৰ্মী বিগত ৩টা বছৰ ধৰি এই কাৰ্যালয়টোত বন কৰ্মী নথকাৰ ফলত আচবাবসমূহ ইতিমধ্যে চুৰি কৰি নিছে একাংশ দুষ্কৃতিকাৰীয়ে যাৰ ফলত নিশেষ হোৱাৰ পথত কাৰ্যালয়টো কাজিৰঙাত বানৰ ভয়াবহ সংহাৰী ৰূপ লোৱাৰ লগতে খাদ্যৰ সন্ধানত আশ্ৰয়ৰ বাবে বৃহত্তৰ বৰপানী সংৰক্ষিত বনাঞ্চললৈ দিন দুপৰতে পথৰ ওপৰেৰে জাকে জাকে প্ৰৱেশ কৰিছে হাতী কিন্তু বনাঞ্চলখনত থকা বন কাৰ্যালয়টোত বন কৰ্মী নথকাৰ ফলত ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণত একাংশ ব্যস্ত চোৰাং কাঠৰ ব্যৱসায়ীৰ লগতে চোৰাং চিকাৰী বন কাৰ্যালয়টো এটা অংশ দুষ্কৃতিকাৰীয়ে ভাঙি চিঙি পেলাইছে ইয়াৰ ফলত তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে সংৰক্ষিত বনাঞ্চলখনৰ লগতে জীৱ জন্তুসমূহলৈ তদুপৰি বনাঞ্চলখনত আশে-পাশে অচিনাক্ত ব্যক্তিৰ মুক্ত বিচৰণে অধিক চিন্তিত কৰিছে একাংশ সচেতন লোকক বৈঠালাংছৰ পৰা জাসন ইংহি কাট নিউজ আসু কাৰ্বি আংলং জিলা কমিটিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন কৰে বুকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত যোৱা 17 জুনত সমগ্ৰ জিলাখনতে পৰিষদ নিৰ্বাচনৰ পৰিৱেশ 20 জুনৰ পৰিৱৰ্তে 12 জুলাইত অনুষ্ঠিত কৰে কলাগুৰুজনাৰ দিৱস আসু কাৰ্বি আংলং জিলা কমিটিৰ সম্পাদক ত্ৰিদীপ বৰাই পোৱা আসুৰ পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শিল্পীজনাৰ দিৱস উদযাপন কাৰ্যসূচীৰ সৈতে সংগতি ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে বুকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কল্যাণ চেতিয়াৰ নেতৃত্বত গছপুলি ৰোপণ অনুষ্ঠান ৰূপায়িত কৰে তাৰ পিছতে আসুৰ কেন্দ্ৰীয় কমিটিৰ সদস্য বেদান্ত শইকীয়াই মুকলি কৰে বিভিন্ন প্ৰতিযোগিতাৰ মঞ্চ চিত্ৰাংকন প্ৰতিযোগিতা বৃত্ততা প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় শিশুসকলৰ মাজত সন্ধিয়া 12 বৰণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় বুকাজানৰ পৰা আনন্তেৰা কাট নিউজ ৰাজ্যক বিতৰণ কৰিবলগীয়া সুলভ মূল্যৰ চাউল যায় কলা বজাৰত সুলভ মূল্যৰ চাউল চুৰাংকৈ কলা বজাৰত বিক্ৰী কৰিবলৈ লোৱাৰ পথত হাতে লুটে ধৰা পৰাৰ ঘটনাৰ বুজ ল'বলৈ গৈ ৰাজ্যৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লগাত পৰিছে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সাপ্লাই ইন্সপেক্টৰ আৰু সামৰেন খাদ্য অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক চাউল জব্দ কৰা এসপ্তাহ অতিক্ৰম কৰাৰ পিছতো কোন সুলভ মূল্যৰ দোকানীয়ে বা চাউল চুৰাং কাৰবাৰীয়ে অবৈধ কাৰ্য কৰিছে হেয়া নিশ্চিত হ'ব পৰা নাই বিভাগে পৰিস্থিতি উত্তপ্ত হোৱাত হুৰাহুৰিকৈ স্থান ত্যাগ কৰিলে বিষয়াদ্বয়ে ৰহস্যজনক ভূমিকা মাইলু আৰক্ষী চকীৰ খেৰণী থানা অধীনত তথা মাইলু উপ আৰক্ষী চকীৰ অন্তৰ্গত 1 নং নোবাইবিল অঞ্চল যোৱা 7 জুলাইৰ মাজনিকাত সুলভ মূল্যৰ চাউল তথা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ চাউল এখন টাটা মোবাইল গাড়ীৰে কলা বজাৰত বিক্ৰী কৰিবলৈ যোৱাৰ মুহূৰ্তত ৰাজ্যে হাতে লুটে ধৰা পেলাইছিল সেই ঘটনাৰ বুজ ল'বলৈ মঙলবাৰে খেৰণী এলেকাৰ দায়িত্বত থকা অসামৰিক যোগান বিভাগৰ ইন্সপেক্টৰ টি খাৰ্কিপছা আৰু যোগান বিভাগৰ অতিৰিক্ত ভাৰপ্ৰাপ্ত সঞ্চালক বিষয়া পি.কে. দাস উপস্থিত হয় খাদ্য অসামৰিক যোগান বিভাগৰ বিষয়াৰ অহাৰ কথা হিতাধিকাৰীসকলে গম পায় সকলোৱে সজ্ঞাতে হাতে ৰেচন কাৰ্ড লৈ বিষয়াক ঘেৰি লয় আৰু সুলভ মূল্যৰ দোকানীসকলে হিতাধিকাৰীসকলক কৰি অহা
দুৰ্ব্যৱহাৰৰ লগতে ৰাজ্যৰ নামত আবণ্টন কৰিবলগীয়া চাউল চোৰাংকৈ কলা বজাৰ বিক্ৰীৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ মাজতে একাংশ হিতাধিকাৰীয়ে এই কাৰ্যত ইন্সপেক্টৰো জড়িত আছে বুলি বিষয়ৰ সন্মুখত মুকলিকৈ প্ৰতিবাদ আৰম্ভ কৰাত অতি কৌশলেৰে বিষয়কৈ সেই স্থান ত্যাগ কৰি ওলাই যায়। ১ নং মোবাইল অঞ্চলৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ হিতাধিকাৰীসকলে তীব্ৰ প্ৰতিবাদ কৰি কয় যে ব্যাস পাছোৱান নামৰ সুলভ মূল্যৰ দোকানৰ পঞ্জীয়ন বাতিল কৰিব লাগে বুলি দাবী কৰি ৰাইজক এনে দোকানী নালাগে বুলি শ্লোগান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে। আনফালে সামৰান খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালকগৰাকীয়ে সাংবাদিকৰ আগত কয় যে এই সন্দৰ্ভত বিভাগে তদন্ত কৰি আছে আৰু যদিহে জব্দকৃত চাউলখিনি বিডিএছৰ চাউল হয় তেন্তে নিশ্চয় উপযুক্ত ব্যৱস্থা ল'ব। এই সন্দৰ্ভত ইন্সপেক্টৰ খাৰ্কি পাছাই কয় জব্দকৃত চাউলখিনি যে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনৰ চাউল সেয়া ৯০% নিশ্চিত হৈছে, কিন্তু কোনখন সুলভ মূল্যৰ দোকানৰ সেয়া নিশ্চিত কৰিব পৰা নাই। এইখিনিতে উল্লেখ্য যে যিখন গাড়ীৰে চাউলৰ বস্তাখিনি কলা বজাৰলৈ বুলি কঢ়িয়াই আনিছিল সেইখন গাড়ীৰ চালকেহে চালু ধৰা পেলাইছিল বুলি ইতিমধ্যে স্পষ্টকৈ কোৱা হৈছে। আনহাতে উপ আৰক্ষী চকীত এই সংক্ৰান্তত এজাহাৰ এখন দিয়াও হৈছে। ইমান পৰতো আৰক্ষীৰ লগতে যোগান বিভাগেও আজিলৈ চাউল ক'ৰ পৰা আৰু কেনেকৈ আহিছে ইত্যাদি কথা নিশ্চিত কৰিব নোৱাৰাত হাস্যকৰ। लेंगे ये दोबारा हमें आए हैं काट के लिए सब कुछ देख के बोला है जो हमको चावल दीजिए। एक बेरे जगह में मारने पड़ गया ब्यास, एक बेरे जगह में मारने पड़ गया ब्यास, ये 2 जगह में मारने हमको पड़ गया। बोलता है ना क्या कर लेगा, तो हम बोले तू क्या कर लेगा, डीलर है डीलर माफी। क्या हुआ है चाची आपके साथ? सब कुछ हुआ है, काट और पैसा सब कुछ दिया गया ब्यास के। वो मांगे आयल बनी 2 बार हमको मारे पड़ल बड़े। क्यों? ब्यास डीलर जो हैं डीलर यही जगह कार्ड मांगने के लिए जब आई तो मारने पड़ गए थे। मारने पड़ गया, जो हट जाओ क्या करेगा तू, नहीं देगा तू का कार्ड चला जाएगा। दूसरा आदमी बाबू हमका दूसरा आदमी हम लोग के धो के हटाया है। पैसा भी आप लोग दिए हैं क्या कार्ड बनाने के लिए? फोटो पैसा कितने दिए हैं? गरीब सब दे दिया है। 500 रुपया 500 लिए हैं, कार्ड अभी तक दिए नहीं है। ইনকুৱাৰী কৰিম কোৱালিটিটো এইটো পিডিএছ চাউল হয় নে নহয়, তিনিটকীয়া চাউল নেচেছে চাউল হয় নে নহয়, আৰু তাৰ ওপৰত আমি যিবিলাক এই জুন মাহত যিমান যে খাত হোল্ডাৰ আছে ব্যাস পাছোৱানৰ আণ্ডাৰত এই খাতটো আমি কামৰূপ তাক জমা কৰিবলৈ অৰ্ডাৰ দিছে। সেই জমা কৰি মই খাতটো ট্ৰলি ভেৰিফাইড কৰিম, তাৰপিছতে আমি ভালকে ক'ব পাৰিম চাউলটো দিছে না দিয়া নাই। জুন মাহত এইটো ৰাইজে চাউল ধৰাটো 5 দিনমান হৈছে, 5-6 দিনমান হ'লেই এই যিটো চাউল জব্দ কৰা হৈছিলে এতিয়ালৈকে আপোনালোকে বিভাগে তদন্ত কৰা নাই নেকি? তদন্ত কৰা নাই মানে ইনকুৱাৰী ৰিপৰ্টটো দিছে ইডিএছ সামৰান, তাৰপিছত আজিহে আমি এই কপিটো পাইছে। কপি পোৱাৰ লগে লগে একেলগে আমি 2জন আহিছে। তাৰমানে এই চাউলটো নিশ্চিত কৰিব পৰা নাই এতিয়ালৈকে যে পিডিএছৰ চাউল হয় নে এইটো পাৰ্চনেল ক'ৰবাৰ দোকানৰ পৰা কিনি আনিছে? এইটো 90% পিডিএছৰ এইটো হ'ব লাগে। তেতিয়াহ'লে এই যিজন ডিলাৰশ্বিপৰ বিৰুদ্ধে আপোনালোকে একশ্যনটো কি হ'ব? যদি হয় একশ্যনটো আমি এইটো ল'ম, এইটো খাতটো ভেৰিফাইড কৰিব লাগিব। তাৰপিছত খাতত যে এণ্ট্ৰি কৰিছে নে কৰা নাই, লিফিং বুক, চেল ৰেজিষ্টাৰ, ষ্টক ৰেজিষ্টাৰ আছে নহয়, ডকুমেণ্ট এইবিলাক চব আমি ভেৰিফাইড কৰিব লাগিব। তাৰপিছতহে আমি ক'ব পাৰিব। স্টেপ আমাৰ ইনকুৱাৰী হ'ব, ইনকুৱাৰী হিচাপত যিটো পাব সেইটো আপোনাৰ হেৰি হ'ব। আজি আপুনি আহিছে ইনকুৱাৰী কৰিছে, কি পালে? মইতো ইনকুৱাৰী কৰা নাই, ইনকুৱাৰী আমাৰ ইন্সপেক্টৰে কৰিব। এনে বাৰে ইয়াত অভিযোগ উত্থাপিত হৈছে যে পূৰ্বতে তেনেকৈ চলি হৈছে। কনজিউমাৰে আমাক সহযোগ কৰিব লাগিব। কনজিউমাৰে সহযোগ নকৰিলে, এনেকুৱা হাল্লা গোল্লা কৰিলে এই বস্তুবিলাক তেনেকৈ গুচি যায়। গতিকে কনজিউমাৰে আমাক 100% সহযোগ কৰিলে এই বস্তুটো অট'মেটিকেলি আপোনাৰ গোটেইখিনি বস্তুটো ব্লেক এণ্ড হোৱাইট ওলাই যাব আৰু এইটো কোন আপোনাৰ দোষী নিৰ্দোষী এইটো ওলাই যাব। এনেধৰণে ডিলাৰবিলাকৰ তেনেকুৱা চাউল সংক্ৰান্তত যি চাউল চুৰি বা এনেকৈ অভিযোগ উঠি আহিছে। প্ৰায় 2-3 মাহ আগতো খেৰণি তেনেকুৱা হৈছিলে, কেইবা বস্তা উদ্ধাৰ কৰা হৈছিলে, জব্দ কৰা হৈছিলে। সেই সংক্ৰান্তত আপোনালোকৰ বিভাগে কি ষ্টেপ লৈছিলে? নাই, এইটোতো পুলিচ কেছ হৈছিলে, এইটো কমপ্লিট পুলিচ কেছবিলাকত যেতিয়া পুলিচে কেছটো লয় তেতিয়া আমি তাতে ইণ্টাৰফিয়াৰ নকৰোঁ, বুজি পালে কথাটো। সেইটো তেতিয়া তেওঁলোকে
পৰিষদ বিভাগৰ ফালৰ পৰা তেওঁলোকে কোৰ্টলৈ আপোনাৰ প্ৰেৰণ কৰে তেওঁলোকে চাৰ্জশ্বিট দিয়ে হয়তো এফআইআৰ দিয়ে ফাইনেল ৰিপৰ্ট দিয়ে সেই হিচাপত তেওঁলোকে এইটো হেৰি কৰে আজি আপুনি আপোনাৰ চাপ্লাইক আপুনি কি ক'ব মই কৈছোঁ তেখেতক গোটেইখিনি কাৰ্ডখিনি তেওঁৰ ল'ব লৈ তেওঁ হিচাপ বিকাশ কৰি চাব এইটো বস্তুটো পাব্লিকে ঠিকমতে পাইছেনে নাই যদি পোৱা নাই সেই হিচাপত আমাৰ ডিলাৰ যোনটো আছে বিয়াজ পাছপৰ্ট তেনেকৈ আমি কেছ ল'ম আচলতে পাব্লিকৰ মাজত বিৰাট এটা ডাঙৰ এটা কনফিউজন হৈ আছে যে তেওঁলোকে মাহেকত কিমান কেজিকৈ চাউল পাব লাগে এই সংক্ৰান্তত বহুতে কনফিউজন হৈ আছে কিছুমানে 35 কেজি পোৱা দেখাইছে কিছুমানে এইটো আপোনাৰ কাৰ্ডত যিমান লিখা থাকে কাৰ্ডত জনসংখ্যা প্ৰতি 5 কেজিকে পায় যদি আপোনাৰ কাৰ্ডত 5 কেজি লিখা আছে 5 কেজি 5জনৰ পপুলেশ্যন আছে 25 কেজি পাব 6জন আছে 30 কেজি পাব এইটোৱে আমাৰ হিচাপ 10জন যদি হয় 12জন যদি হয় 7জন হ'লে আপোনাৰ 7-5 গুণ 35 কেজি 10জন হ'লে 50 কেজি যদি পিএইচএছ কাৰ্ড প্ৰায়ৰিটি হাউচ হোল্ড কাৰ্ডটো আৰু যদি অন্তৰ্দয়া কাৰ্ড হয় এজন হ'লেও 35 কেজি আৰু 10জন হ'লেও 35 কেজি আৰু এনএছএফ যদি সেইটো একেই বস্তু আমাৰ দুটা কাৰ্ড দুই ধৰণৰ কাৰ্ড আছে এনএফএছৰ এটা অন্তৰ্দয়া কয় এটা পিএইচএছ আৰু অন্তৰ্দয়াত এজন হ'লেও 35 কেজি দুজন হ'লেও 35 কেজি বৰঞ্চ চাউল কঢ়িয়াই অনা গাড়ীৰ চালক কোন আৰু কোনখন গাড়ীৰে অনা হৈছিল ইত্যাদি বিষয়ৰ ওপৰত সঠিক তদন্ত কৰিলে আচল ঘটনাৰ মূৰ পোৱা গ'লহেঁতেন কিন্তু ইয়াৰ বিপৰীতে আৰক্ষীৰ এই মৌনতাই অধিক ৰহস্যজনক কৰি তুলিছে এই গোটেই সমগ্ৰ ঘটনা আৰক্ষী খাদ্য অসামৰিক যোগান বিভাগ আৰু সুলভ মূল্যৰ চাউলৰ চোৰাং কাৰোবাৰীসকলৰ সৈতে মিলি ভগত নেকি বুলি ৰাইজৰ মনত তীব্ৰ সন্দেহৰ অৱকাশ হৈছে খেলনিৰ পৰা বীৰেন সিং ইংহি কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Cut News Channel ay hinpanangit ng Hanangwan Tila at Fresco The Talent Show. The artist Garbage traditional attire and its innovation. Jong silang litong labangso asyo long interested lote ladak screen long kipi number long nang litong humri ignore. Dashwini classes Nogao. 26 selected out of 30 in JEE and CEE 2017. For dropper batch at Stadium Market, first floor, phone number 9864922277. 1-year engineering and medical coaching will start from 20th of June up to 5th July. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39, Chandrapur, Bogazan 782480, District, Karbi Anglong, Assam.
আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ কাঞ্চ Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo lasinang tum Arniwang kenang sot kechu ason la penthesire alang hithi kulat along longpon ikji kang sirtang kijun alang tharwe alang theso alang kechu ajam thu tharmit adu thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে ৰাজ্যজুৰি বানৰ প্ৰকোপত হাহাকাৰ বানত বাগৃহ খহিছে পথ মাথাউৰি ভাঙি সাগৰ সদৃশ হৈছে বিস্তীৰ্ণ অঞ্চল আশ্ৰয়ৰ বাবে ওখ ঠাই বিচাৰি হাহাকাৰ হৈছে বৰ্ণাঢ্য এই বানাক্ৰান্তৰ হৈ এটুপুলা চকুলো পেলাবলৈ অন্তত ৰাজ্যৰ অনেক বাতৰি কাকত চেনেলকে ধৰি মন্ত্ৰী বিধায়ক প্ৰশাসনিক বিষয়া গৈছে হুক দুখৰ খবৰ এটা লবলৈ কিন্তু কাৰ্বি আংলং জিলাৰ বুকাজান বিধানসভা এলেকাৰ নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বিশ্বৰ দ্বিতীয় বিখ্যাত আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম বিখ্যাত মনোমোহা বৌদ্ধ মন্দিৰৰ দেশৰ ভিতৰত কালিয়নি এলেকা বাৰিষা হলে গয়াৰ কি অৱস্থা হয় খবৰ লবলৈ সাধাৰণতে কোনোৱে নাহে হুক দুখৰ ভিন্ন ৰঙী খবৰৰ টোপলা ভিতৰত কালিয়নি গয়াৰ মনতে এবাৰো নুখুলাকৈ থাকি যায় বহু বছৰ বছৰ ধৰি ভিতৰ কালিয়নিৰ গয়া মনৰ দুখৰ টোপোলা খোলাৰ আগতে কাৰ্ড নিউজৰ দৰ্শকসকলে প্ৰথমে মনৰ সুখ আৰু শান্তিৰ পবিত্ৰ আলয় দেখুৱাব বিচাৰিছো প্ৰকৃতিয়ে নিজৰ অকৃপণ হাতেৰে ৰচনা কৰা সুন্দৰ আৰু সেউজীয়া পৰিৱেশৰ মাজত এয়া অতিশয় মনোমোহা বৌদ্ধ মন্দিৰ বিশ্বৰ দ্বিতীয় খ্যাত আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম খ্যাত পবিত্ৰ এই মন্দিৰটো কি অভিনৱ শিল্প সমৃদ্ধ সূক্ষ্ম সূক্ষ্ম কাৰুকাৰ্যখিনিত এই বৌদ্ধ মন্দিৰটো আৰু ইয়াৰ চৌপাশ কি যে দৃষ্টিনন্দন কোৱা হয় অশেষ শ্ৰদ্ধা আৰু ভক্তিৰে এই মন্দিৰত পূজা অৰ্চনা কৰিলে ঈশ্বৰৰ পৰা বঞ্চিত বৰদান প্ৰাপ্তি হয় ভাৰত স্বাধীনোত্তৰ কালিতে ভিতৰ কালিয়নিত স্থাপিত এই মনোমোহা বৌদ্ধ মন্দিৰ দেশলৈ যাবলৈ হলে পাৰ হৈ যাব লাগে খৰচুটা পাহাৰী কালিয়নি নৈ দুখ আৰু আশ্চৰ্যৰ কথা যে বাৰিষা জলপৃষ্ঠৰ উফন্দি উঠা কালিয়নি পাৰ হৈ যাবলৈ নাই এখনো দলং কেতিয়াবা মুকুলধাৰ বা নেৰানেপেৰা বৰষুণৰ বাবে ভয়ানকভাৱে কালিয়নিৰ জলপৃষ্ঠ বাঢ়ি আহিলে বহি বিশ্বৰ সৈতে যোগাচিহ্ন হৈ পৰে এই মনোমোহা বৌদ্ধ মন্দিৰৰ দেশৰ অধিবাসী ভিতৰ কালিয়নি শ্যামগাঁৱৰ গয়া ৰাইজ গাঁৱৰ কোনো পৰিয়ালৰ বেমাৰ আজাৰ হলেও কালিয়নি নৈৰ জলপৃষ্ঠ কমালৈ বাট চাই থাকিবলগীয়া হয় জলপৃষ্ঠ কিছু কমি আহিলে মেলেঙত উঠি সিপাৰলৈ গৈ সুবিধা মতে আৰু সামৰ্থ্য মতে ওচৰ বা দূৰৰ চিকিৎসা কেন্দ্ৰলৈ গৈ চিকিৎসাৰ ব্যৱস্থা কৰে জীৱন যাত্ৰাত থকা এই অসুবিধাৰ বাবে 1835 চনত স্থাপিত এই গাঁৱৰ 150টা পৰিয়ালৰ ভিতৰত
30টা পৰিয়ালেহে ৰৈছেগে কাৰ্বি আংলং জিলাৰ পৰ্যটন উদ্যোগৰ বাবে অতি ঐশ্বৰ্যশালী ৰূপে পৰিগণিত হোৱাৰ প্ৰবল সম্ভাৱনাপূৰ্ণ এই এলেকাৰ বিষয়ে জিলা পৰিষদে গুৰুত্ব দিয়াৰ লগতে গয়া ৰাইজে কামনা কৰিছে অন্ততঃ নীলি পৰিষদীয় সমষ্টিৰ সদস্য পবিত্ৰ ৰংপিয়ে এই গাঁওখনৰ বাবে কিবা এটা কৰক সেইটোৱে আমি ভাৰতৰ স্বাধীনতাৰ পিছৰ পৰা আমি এখন গাঁও বাস কৰি আছিলোঁ গতিকে আমি যিটো ইয়াত দুখ ভুগি আছোঁ এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা আমি একো সা সুবিধা পোৱা নাই বছৰ প্ৰতি বাৰিষা হ'লে আমি এনেকা থাকিব লগা হৈ পৰি যায় যদি বেমাৰ আজাৰ হ'লে এই বাৰিষাতে 108 নাহে ডক্টৰ নাহে এনেকাতে আমি মৃত্যুবৰণ কৰিব লগা এনেকা হৈ গৈছে গতিকে যিটো আমি অসুবিধা ভুগিছোঁ সেইকাৰণে আমি অট'নমাছ কাউন্সিল যিটো শাসন কিবা বহিব গতিকে তেখেতলৈ মই বিনম্ৰ অনুৰোধ যেটো আমাৰ নিচে ওচৰতে আমাৰ পবিত্ৰ ৰংপি ছাৰলৈ মোৰ বিনম্ৰ অনুৰোধ যে এই আমাৰ যেটো অসুবিধা যেটো বাৰিষা অসুবিধাটো যাতে আমাৰ এই সুবিধাখিনি যদি চাই দিয়ে বহুত ভাল পাম ভাবিছোঁ আপোনাৰ প্ৰত্যেক বছৰে ইয়াত উৎসৱটো থাকে হয় কেতিয়া হয় এইটো মাৰ্চ আৰু এপ্ৰিল মাহতে মাৰ্চ মাহতে আমি ফাগুনী মেলা বুলি কয় আৰু যেটো এপ্ৰিল সময়ত আমি পয়সাংকেন বুলি কওঁ এই সময়তে আমাৰ উত্তৰ পূৰ্বাঞ্চল গোটেই আমাৰ উত্তৰ পূৰ্বাঞ্চল ইয়াতে আহে আৰু ইয়াতে প্ৰাৰ্থনা কৰি যায় আৰু যিসকলে আহি আমাৰ এইটো মন্দিৰত যেটো আশা কৰি আহে তেওঁলোকে আশা পূৰণ হয় বুলি প্ৰত্যেক বছৰে ইয়াতে সমাগম হয় ঠিক আপোনালোকে আপোনাৰ ফালৰ পৰা যেটো আপোনাৰ ফালৰ মানে আপোনাৰ গাঁৱৰ ফালৰ পৰা যেটো এতিয়া অনাগত এতিয়া অহা যেটো চৰকাৰ বহিব এই চৰকাৰ কাৰণে কি খুজিব আছে সেইটোৱে আমি এটা অট'নমাছ কাউন্সিল যেটো CEM আৰু আমাৰ MSC যেটো বৰ্তমান MSC হৈছে তেখেতলৈ মই বিনম্ৰ অনুৰোধ যেটো আমাৰ এই বিতৰকানী শ্যামগাঁও অসুবিধাখিনি যেটো আমাৰ শ্যামগাঁও যেটো কষ্টখিনি এই বাৰিষা দিনত যেটো আমি দুখ কষ্ট ভুগি আছো এই 30টা পৰিয়ালে যেটো আমাক যাতে আমাৰ অট'নমাছ কাউন্সিল যিকেইটা ডাঙৰীয়াসকলে যাতে উদ্ধাৰ কৰে যেন বিনম্ৰ অনুৰোধ আপোনাৰ গাঁৱতো কোনোবা অসুখ হয় এমাৰ্জেন্সি হ'লে আপোনাৰ এই নিচিনা বানপানীটো আপোনাৰ গাঁৱত গাড়ী যাব নোৱাৰে কেনেকা আপোনালোকে লৈ যায় হস্পিটেললৈ যদিহে পানীটো বেছি হৈ যায় আমি একো সুবিধা কৰিব নোৱাৰে যেতিয়া পানী শুকাব তেতিয়াহে আমি বাহৰ মেলেং বান্ধি এই বেমাৰীটো আমি হস্পিটেললৈ নিয়াক কিবা এটা কৰাৰ আগতে এখন মজবুত দলং এখন দিয়ক শুনিবনে সদস্য পবিত্ৰ ৰংপিয়ে গয়া ৰাইজৰ এই কাটৰ অনুৰোধ কেমেৰা পাৰ্চন ষ্টেফান টেৰালৰ সৈতে ৰাতি শ্ৰংখাৰ কাট নিউজ সমগ্ৰ বিশ্বৰ সৈতে সংগতি ৰাখি ডিফু ডিমা হাছাওৰ হাফলঙতো জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত সাংস্কৃতিক প্ৰেক্ষাগৃহত উদযাপন কৰা হয় বিশ্ব জনসংখ্যা দিৱস ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সচিব চিটি দৌলাগপে মুখ্য অতিথি হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উপৰিও সন্মানীয় অতিথি হিচাপে সমাজ কল্যাণৰ উপ সঞ্চালক পি সুৱেৰলেটা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাক্তৰ দীপালী বৰ্মনকে ধৰি বিশিষ্ট ব্যক্তিসকলে সভাত যোগদান কৰে ডাক্তৰ লীনা হাগমুছাই ভাষণত আজিৰ পৃথিৱীৰ সুখ স্বাচ্ছন্দ্যৰ জীৱন কটাবলৈ সীমিত পৰিয়ালৰ প্ৰয়োজনীয়তাৰ কথা দুহাৰি জনসাধাৰণক সৰু পৰিয়াল গঢ়িবলৈ আহ্বান কৰে উল্লেখ্য যে সভাত বিপুল সংখ্যক আশা কৰ্মীকে ধৰি অনেক ৰাইজে অংশগ্ৰহণ কৰে সভাৰ শেষত NHMৰ সমন্বয়কে উপস্থিত আটাইলৈকে শলাগ জনায় আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ